हेलो फ्रेंड्सসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আকৌ আজি অলপ কামলৈ ওলাইছোঁ। ভিডিঅ'তে বনি থাকিব, দেখিবা বা কি কামলৈ ওলাইছোঁ মই। এতিয়া অলপ বজাৰলৈ গৈ আহোঁ, ঠিক আছে? চ' ফ্ৰেণ্ডছসকল, ভিডিঅ' আগবঢ়োৱাৰ আগতে মই কৈ দিওঁ, যোনে যোনে নতুন আহিছে সিহঁতে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো। মানে য'তে মোৰ যেতিয়া নতুন ভিডিঅ' আহিব তেতিয়া আপোনালোকৰ ওচৰলৈ নটিফিকেশ্যন যাব, তেতিয়া আপুনি দেখা পাব, ঠিক আছে? চ' এতিয়া মই পালোগৈ ৰ'দত ওলাই আহিলোঁ। फोन को थोड़ा देख के, ठीक है? फोन को दोनों फोन को देख के आराम से, क्योंकि এটা মই এইদিকে বনাই আছোঁ, फोन छीन लेगा पता नहीं এটা चलेगा। মই নিজৰ বনাই ये जो दिख रहा ना, तुम दूसरे फोन से ब्लॉग बनाना, जो भी फोन जाए फोन को चलाते रहना। हम लोग स्क्रीन क्लियर करे देना क्या? हाँ साइकिल वाले को लेके साइकिल वाला भाग ही नहीं पाएगा और हम भी स्लो आएंगे। এৰিয়া আগদিকে গৈ আছোঁ। এতিয়া ৰ'দ চোক আপুনি कैफी पे रहना पड़ेगा, कैफी को। ट्रैफिक हो क्या कैफी बहुत स्पीड चला था, वो थोड़ा वो है ना ब्लड दिखेगा। अच्छा साइकिल वो ऐसे चलाता है पूरा। এইদিকে মানে ট্ৰাকবিলাক ৰখি থাকে, ইয়াত মানে ট্ৰাকবিলাকৰ ছাৰ্ভিচ হয়। আৰু আগত আছে পেট্ৰলিয়াম, এই ট্ৰাকখন এইদিকে গৈছে পেট্ৰলিয়াম দিকে। প্ৰথমতে মানে ইয়াৰ গৌতমৰ মোবাইলটো অলপ বেয়া হৈ আছে, নাজানো কি এইটো কাম কৰা নাই। অলপ ফিংগাৰটো এইটো এতিয়া ঠিক হ'ব, তাৰপিছত আকৌ আমি বেলেগ কামলৈ ওলাম, ঠিক আছে? ইয়াত এতিয়া গৌতমৰ মোবাইলৰ মানে কথা চলি আছে। ইয়াত গৌতমৰ মোবাইলত নাজানো কি চলি আছে, কিবা ব্লগ বনাই আছে। कहाँ रहते हो भाई? दी देते। नहीं रहते, अच्छा। 5 यहाँ बिक रहा, हाँ 4,000 का। आईफोन यहाँ पे लोगे? अच्छा, जाते हो गया। এতিয়া ইয়াৰ মোবাইলটো ঠিক হৈ গ'ল। এতিয়া আমি গৈ আছোঁ নেক্সট কামত। নেক্সট কামলৈ গৈ আছোঁ, ব'লা মোৰ লগত যাওঁ। लोग नहीं सोचता होगा क्या करते हैं ये लोग कुछ कुछ लोग जानते हैं तो कुछ कुछ लोग नहीं जानते। दूसरे लोग तो ये सोचता, गलत सोचता है ना। अरे भाई कहाँ फेंक रहे हो? बॉटल रोड में फेंक रहा, रोड में मेरी गाड़ी में लगी है। बड़ा ही शुगर है, हरामी है, अभी एक्सीडेंट हो रहा है। बड़े आरामी है। ओ ये घर देखो, এইটো ঘৰ কিমান পুৰণা লিখা লাগে ইয়াত ঘৰবিলাক, দেখি পাইছে? আৰু এইখন গাড়ী মোৰ বিয়াত এইখনে বাজিব। अबे साले बारात आएगा तब वाह। এইদিকে মানে আহিলে মানে অলপ বহুত পুৰণা জেগালৈ আহিলোঁ এনেকুৱা লাগি যায়। ইয়াতে লাগি গ'ল সৰু এটা জাম। अरे पहले कपड़ा लेना है। कपड़ा लेने के बाद लेंगे मोटी गाड़ी। अच्छा रख दो नाम धोखा यार। छोटे छोटे लौंडे लोग आशिक हो रहा है।
মোবাইলটো মানে কি কয় ছিনকে না লৈ যায় আৰু মোবাইলটো মানে টানি কিনে লৈ যায় ন কিছুমান চোৰবিলাকে এই পৰা ভয় ইয়াৰ পৰা এতিয়া ওলাই আহিলোঁ আকৌ এতিয়া গৈ আছোঁ বজাৰলৈ কাপোৰটো উঠালোঁ সেইদিনাখনো কাপোৰ উঠাবলৈ আহিছিলোঁ কিন্তু কাপোৰটো উঠাবলৈ নোৱাৰিলোঁ মানে কাপোৰ অহাই নাই এতিয়ালৈকে এইদিকে চোৱা বজাৰবিলাক কিমান মজাদাৰ দিছে ইয়াত ৱাও এইদিকে একদম বেলেগে মজা দেখে এইটো ইটাৱা চেহেৰ এইটো আছে ইউপিত ইটাৱা চেহেৰ आइसक्रीम ले लो अबे साले दुकान पालूंगा क्या कपूर तो उठा लो मोबाइल चाहिए क्या बोला से आमा ने भैया কাপোৰ চাই আছে কৈছিলে কাপোৰটো হেৰাই গ'ল বুলি কিন্তু কাপোৰ নাই আৰু এনে কৈছিলে আৰু এতিয়া উঠাই ল'লো কাপোৰ এতিয়া যাবলৈ ৰাইট আমি কাপোৰটো উঠাই ল'লো এতিয়া মৰ্টিন লৈ লওঁ মৰ্টিন আমাক অলপ ল'ব এইদিকে অন্নবত বজাৰ দিকে অন্নবত ভিৰ থাকে অন্নবত ये नहीं है संतोष जी का चौरा तो आगे है नहीं सीधा चलो सीधा आगे एक बाजार है आगे में जाके एक बाजार मिलेगा वहीं से हम लोग को लेना होगा मोटे लो सुअर गावड़ी ये क्या है ये तो टट्टी है देखो यहाँ पे गावड़ी है किसी को खाना है उन्होंने खाबो जल्दी आ ही जाओ यहाँ पे सुअर ही सुअर है मेरे को जाना पड़ेगा मेरे को जाना এইদিকে চাই কিনে আমাক হাঁহি আছিল इधर ही रोक लेना आगे जाके ये रोक ले यही नहीं यहीं पे पूछ लेता मोटी ने मोर्टिन है भैया मोर्टिन नहीं वो मोटी वो जलाने वाली गोल वाली ये तो ये कपूर तो इसमें कितने की है भैया हाँ 30 के देखिए इसमें 30 है क्या दो ऐसा पकड़ना पड़ रहा मुझे ये लो भैया 30 रुपये ये हो गया मोर्टिन हमारा ये हो गया बाबा की सदरी अब निकलते हैं चलो देखो मैंने मोबाइल पकड़ने का नया टेक्निक बना लिया ओ गाँव सुअर देखो सुअर हाँ गुड चलो यहाँ पे अब सब हो गया अब लेना हम लोग को पेड़ा लेकिन वीडियो यहाँ चलता रहेगा ना मुझे वो दे दे कपड़ा तो यहीं कुछ नहीं कपड़े के अंदर घुसा लेना ये यार ये सुअर तो बार बार दिख रहा है यार ये गावरी यार बार बार देखिए आसू माने यार লৈ যাব লাগিব আৰু এইখন বাইক চব মজা বাইক আছে দেই এতিয়াতো লাহে লাহে মোৰ চৰমবিলাক কম হৈ গৈ আছে কাৰণটো এতিয়া ডেইলি বনাই থাকিম আৰু যেতিয়া বজাৰলৈ আহিম বনাম আৰু এইদিকে চব কুঁহিয়াৰ ৰস ৱাহ বেলেগে ষ্টাইলত এইদিকে কুঁহিয়াৰবিলাক ৰাখে আৰু এইদিকে নমকিন মানে কি কয় ম'ম' ফিংগাৰ আৰু চব পায় এইদিকে সমজা কৰো এইটো নাজানো কোনটো ধনত আছে সমজা কৰো এতিয়া চব কাম হৈ গ'ল কিন্তু তেওঁ এটা লাষ্ট কাম আছে সেইটো কৰি লওঁ তাৰপিছতে আমাৰ কামটো একদম সফল হ'ব আৰু এটা আছে চিনেমা হল যোনটো তহঁতৰ ভাল চিনেমা হল হয় ইয়াত চলি আছে বচ্চন পাণ্ডে ইয়াত মানে আহিলে মোৰ নাম ল'লে মানে 30% ডিছকাউণ্ট পাই যাবি शर्म करो भगवान से डरो भोसड़ी ইয়াত মানে লিংকত আছে ডিছক্ৰিপশ্যনত ইয়াত টিকেট বুক কৰি ল'বি ফ্ৰী পপকৰ্ণ अभी मजा आएगा ना ৰাস্তাবিলাক চাই কিনে এনজয় কৰি থাকক ৰঙা গাড়ী মজা লাগিছে বাকীটো ইমান ওচৰৰ পৰা উলিয়াই দিয়ে নহয় বাইকবিলাক গাড়ীবিলাক
SK वाव ফটোটো এনেকৈ নিজৰ প্ৰেমিকাৰ নাম লিখিব পাৰে কি বাত হে টিং প্লাষ্টিক ले ले कौन है ये लोग এইদিকে আগত গৈ আছে লোহাৰ টিন প্লাষ্টিক এদিকে হনুমান মন্দিৰ আছে জয় বজরংবলী सुपर हीरो लोहा टीन प्लास्टिक ले ले और एटिया स्पीड पड़ी गल आमार वाह यार इटा बनाइছো এই তো রঙা রঙা ফুল বাহ কি মজা সিন বাহ যদি ভিডিওটো চাই কিনে ভাল লাগিছে লাইক কমেন্ট শেয়ার কৰি দিবা ঠিক আছে বেলেগে মানে আমাক চাই মানে আমাৰ পিছ দিকে যেতিয়া যায় নহয় তেতিয়া আমাৰ ডিসপ্লেটো চাই ও কি কৰি আছে ভিডিও বনাই আছে এনেকাকে চাই এইটো নাজানো কি হৈছে ট্ৰান্সফাৰ্মাৰ স্কুলতে ট্ৰান্সফাৰ্মাৰ পানে সনি সনি অক্ষয় কুমাৰৰ বহুত ডাঙৰ ফেন হয় ফেন কি মজা মানুহ আছে সি এতিয়া তোমালোকে জানে হ'ব এতিয়া মানে 10 ক্লাছৰ এক্সাম চলি আছে আমাৰ হোষ্টেলতো মানে কিছুমান ল'ৰা আছে তাৰ এতিয়া এক্সাম হ'ব তাৰ কাৰণে অলপ আমাৰ বস্তু ল'ব লাগে এই আৰে এইখন গাড়ী চোৱা এইখন গাড়ী ফালুদা बोले ना किवा का लिखा है हाँ सीधा चलो अपने उधर से हाँ अपने जहाँ पे वहाँ पे हम लोग मिठाई नहीं लेते वो इस दुकान जहाँ समोसा लेते वहाँ दुकान पे रुक जाना নেতাবিলাকে কেনেকৈ নিজৰ নামটো ওপৰত লিখি থৈ দিয়ে এনেকৈ এদিন মোৰো লিখিব লাগিব জনক দেউৰী ভাই মোৰ ঘৰৰ আগত এনেকৈ লিখা থাকিব हम तुम्हारे हैं सनम सनी की लड़की खुदा हाफिज वाह অটোটো এনেকৈ কিমান কি লিখি থৈ দিয়ে বঢ়িয়া এতিয়া আমি মানে মিঠাই দোকানত পাবলৈ হৈছোঁ আৰু অলপ মিঠাই আৰু দহি আজি মানে ইয়াত বাহিৰলৈ ওলালে মানে বহুত ধূলি থাকে মই সেইকাৰণে হেৰি লৈ লওঁ আজি মাস্ক লগাই আছোঁ মই আৰু মানে কেমেৰাটো বহুত ধূলি আহি যায় কেমেৰাত সেইকাৰণে অলপ ধুন্দুলা হৈ যায় এইটো চফা কৰিব লাগে পিছতকৈ এতিয়া পালোঁগৈ মিঠাই দোকানত এতিয়া ল'ব লাগে মিঠাই তাৰপিছত भैया 6 पेड़ा दे दो जी और 10 का दही दे दो हाँ नहीं सही है यार पेड़ा लोग हैं ऐसे हमारे 6 पेड़ा कितने के भैया 30 और 10 का दही दे दो आप का दही लग लगे যেতিয়া মানে ইহঁতে এক্সাম দিবলৈ যাব তেতিয়া মানে অলপ দহি খুৱাই গ'লে মানে অলপ খুব হয় मेरा हो गया एक ले लो दही और पेड़ा এতিয়া লৈ ল'লোঁ দহি পেৰা এতিয়া যাব লাগে ওলাব লাগে চলো कितना ही लिया हाँ अभी दही पेड़ा ले लिया है और हमें चलना है रास्ता क्रॉस रास्ता पार करके किने जाएगा हम लोग तो चलो गाड़ी अभी बहुत आ रहा है
ফাইনেলি ৰাস্তা ক্ৰছ কৰি কিনে আহিলোঁ। চুলিবিলাক একদম বেয়া হৈ গ'ল, চুলিখিনি বহুতেই বেয়া হৈ চব ৰ'দত ৰাস্তাত পানী আহি গ'ল। ইমান দূৰলৈকে পানী আহি গ'ল বা যি যি কাম আছিলে চব কৰি কিনে আহি গ'লোঁ। ফাইনেলি এতিয়া হোষ্টেলত পালোঁগৈ। এতিয়া ঠিক আছে সব ফ্ৰেণ্ডসকল, ভিডিঅ'টো চাই কিনে ভাল লাগিলে যদি লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি ভিডিঅ'টো বেয়া লাগিছে কমেণ্টত কৈ দিবা কি বেয়া লাগিলে। ঠিক আছে, এনেকৈ ছাপোৰ্ট কৰি যোৱা আৰু ছাবস্ক্ৰাইব কৰি দিবা যদি প্ৰথমবাৰ আহিছা। ঠিক আছে, বাই, থেংকছ ফৰ ৱাচিং। I'm not interested यार, मुझे सुनना ही नहीं है। हिंदू भाइयों, शेर बनो, जवाब दो। ना शेर बन सको तो शेयर करो, दबा के शेर